বন্ধুসকল আপোনাৰ নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ বাজাজ পালচাৰ N160 বাইকখনৰ বিষয়ে। 2025 মডেল বাইকখনৰ ফিচাৰ্ছ, মাইলেজ, টপ স্পীড, ছাৰ্ভিচিং, ডাউন পে'মেণ্ট আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। আৰু কোনে কোনে বাইকখন ইউজ কৰি আছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব যদি কোনোবাই ল'ম বুলি ভাবিছে। বলক তেতিয়ালৈ বন্ধুসকলে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বাইকখনৰ লুকছটো কেনেকুৱা লাগিছে বন্ধুসকল, আৰু বাইকখনৰ বহুতকেইটা ভেৰিয়েণ্ট আছে। আজি আমি অকল ৰিভিউ কৰিম ডুৱেল চেনেল ABS বাইকখনৰ বিষয়েহে। আপোনালোকৰ স্ক্ৰীণত লগাই দিছোঁ, প্ৰত্যেকখনৰে প্ৰাইচটো বেলেগ বেলেগ। মই ছেকেণ্ড টপখনৰ ৰিভিউ কৰিব গৈ আছোঁ। প্ৰথমতে ক'ব লাগিব আমি ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল 164.82 cc লিকুইড কুলেড ইঞ্জিন হয়। বাইকখনত এটা নিৰ্দিষ্ট পাৱাৰ থাকে, পাৱাৰটো হৈ গ'ল 15.68 bhp, 8750 rpm, আৰু টকটো হৈ গ'ল 14.65 নিউটন মিটাৰ, 6750 rpm। বাইকখনৰ মাইলেজটো হৈ গ'ল কোম্পানী ক্লেইম কৰা মতে 51 কিলোমিটাৰ পাৰ লিটাৰত। আপোনালোকে কোনে কোনে ইউজ কৰি আছে বাইকখন, প্ৰকৃত মাইলেজটো কিমান দিয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন। আৰু বেকলাইটটো ইণ্ডিকেটৰ সম্পূৰ্ণ LED হয় বন্ধুসকল, আপোনালোকে নিজে দেখি আছে স্ক্ৰীণত। বেকলাইটটো LED আৰু ইণ্ডিকেটৰকেইটাও LED হয় বন্ধুসকল। আৰু যদি আমি কওঁ ফিউল টেংক কেপাচিটি যদি আমি চাওঁ 14 লিটাৰ, যথেষ্ট এটা ডাঙৰ বুলিয়ে ক'ব লাগিব 14 লিটাৰ বন্ধুসকল। আৰু ব্ৰেকিং ছিষ্টেমটো যদি বিষয়ে কওঁ তেতিয়াহ'লে ফ্ৰণ্টত দিছে ABS আৰু বেক চকাটো ABS। আৰু আপোনালোকে ছিটিং পজিশ্যনটো যদি চাই বন্ধুসকল এনেধৰণে হ'ব লুকছটো, দেখিছে নহয় মিৰৰৰ সৈতে ধুনীয়া লাগিছে। আৰু হেডলেম্পটো হৈ গ'ল সম্পূৰ্ণ LED আৰু ভিজিবিলিটি বহুত এটা ধুনীয়া হয় বন্ধু। এইটো হৈ গ'ল চাইলেঞ্চাৰ, আৰু চাইলেঞ্চাৰ যদি কোনোবাই লাউড বিচাৰে তেতিয়াহ'লে যথেষ্ট লাউডৰ চাইলেঞ্চাৰ হয় বন্ধুসকল এইটো। আৰু এইটো হৈ গ'ল মিটাৰটো ছেমি ডিজিটেল বুলি ক'ব লাগিব, গোটেইখিনি আছে। আৰু এইটো হৈ গ'ল ৰাইডিং পজিশ্যনটো চাওক, আপোনালোকৰ হাইটটো চাই পেলানি বাইকখন ল'ব পাৰে, কি ধুনীয়া ছেটিং। আৰু বাইকখনৰ গিয়াৰটোৰ বিষয়ে আমি জানো 5 স্পীড গিয়াৰ বক্স, আৰু টপ স্পীড কোম্পানী ক্লেইমৰ মতে 125 কিলোমিটাৰ। আৰু ব্ৰেকিং ছিষ্টেমটোৰ বিষয়ে ক'লোৱে ডুৱেল চেনেল ABS। যদি টায়াৰ চাইজটো চাওঁ বন্ধুসকল, ফ্ৰণ্টত দিছে 100/80 আৰু বেক চকাত দিছে 130/70 টিউবলেছ টায়াৰ হয়। অভাৰঅল যদি বাইকখনৰ ৱেইটটো চাওঁ তেতিয়াহ'লে 154 kg। চিট হাইটটো হৈ গ'ল 795 mm। এতিয়া আহোঁ ছাৰ্ভিচিংটোৰ বিষয়ে। আপোনালোকৰ স্ক্ৰীণত লগাই দিছোঁ, দেখিছেনে। ফাৰ্ষ্ট ছাৰ্ভিচিংটো হৈ গ'ল 500ৰ পৰা 750 কিলোমিটাৰ ভিতৰত আহিব, নহ'লে 30ৰ পৰা 45 দিনৰ ভিতৰত। আৰু ছেকেণ্ডটো 45ৰ পৰা 5000 কিলোমিটাৰ ভিতৰত, নহ'লে 240 দিন। আৰু থাৰ্ডটো হৈ গ'ল 9500ৰ পৰা 10000 ভিতৰত, নহ'লে 360 দিনৰ ভিতৰত বন্ধুসকল। এইটো এটা আছিল সৰু ইনফৰ্মেটিভ ভিডিঅ'। প্ৰাইচ আৰু ডাউন পে'মেণ্টৰ বিষয়ে যদি চাওঁ স্ক্ৰীণত লগাই দিছোঁ বন্ধুসকল। অনৰোড প্ৰাইচটো হৈ গ'ল 1,53,844 টকা। আৰু বাইকখনৰ এটা ল' ডাউন পে'মেণ্ট থাকে, ল' ডাউন পে'মেণ্টটো হৈ গ'ল 40,000 টকা। 40,000 টকা যদি আপোনালোকে ডাউন পে'মেণ্ট দিয়ে তেতিয়াহ'লে প্ৰত্যেক মাহৰ EMI আহিব 4,016 টকাকৈ 36 মাহৰ কাৰণে, অৰ্থাৎ 3 বছৰৰ কাৰণে। বুজি পাইছে নিশ্চয়, স্ক্ৰীণত লগাই দিছোঁ। আৰু এটা আছে বন্ধুসকল ডাউন পে'মেণ্ট যদি 70,000 দিয়ে 3 বছৰৰ কাৰণে, তেতিয়ালৈকে আপোনালোকৰ EMI আহিব 2,958 টকাকৈ। এইটো এটা আছিল সৰু ইনফৰ্মেটিভ ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি নতুনকৈ কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নেক্সট কি বাইকৰ ওপৰত ৰিভিউ লাগে তলত কমেণ্ট কৰক বন্ধুসকল, আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। আৰু যদি ডাউন পে'মেণ্ট সৰহকৈ দিম বুলি ভাবিছে তেতিয়াহ'লে কমেণ্ট কৰক, মই আপোনালোকক ৰিপ্লাই কৰিম। ধন্যবাদ।